এটা সালাম দিও। আসসালামু আলাইকুম। আমি আজি আদৰ্শ জাতীয় বিদ্যালয়ত আমাৰ যি নদুৱাটো তামিৰ ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰৰ চুপাহী মক্তবৰ যি ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখত আছে। সেই ফাইনেল পৰীক্ষাৰ প্ৰিপেয়াৰৰ কাৰণে আজি আমি সকলো ফাইনেল পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক আজি এটা ট্ৰেইনিং হিচাপে সিহঁতক কেনেকুৱা পৰীক্ষা দিব লাগিব ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক ইয়াত জমা কৰা হৈছে আৰু আমাৰ বিজ্ঞ ওলামাসকলে তেওঁলোকক তাৰে অলপ আভাস দি আছে যে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াত সহজ হয়। এতিয়া মোৰ ভাগত আছিলে আম মালুমাত, এতিয়া মই আহিছোঁ আম মালুমাতৰ 2-4টা কুৱেশ্যন কেনেকুৱা আহিব এই বিষয়ে ছাত্ৰ ছাত্ৰীক জনাই দিম। এতিয়া চোৱা, আপোনালোকক মই ক'ব বিচাৰি আছোঁ যে উত্তৰ পূব ভাৰত ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰ যে বদৰপুৰত আছে তাৰ ফাইনেল পৰীক্ষাত 2014 চনত কি কুৱেশ্যন আহিছিল আৰু কেনেকুৱা আহিছিল। 2014 চনত প্ৰথম কুৱেশ্যন আহিছিলে মশ্বহুৰ 4জন খলিফাৰ নাম। মশ্বহুৰ 4জন খলিফা বুজি পোৱা নে? কোৱাচোন, মশ্বহুৰ 4জন খলিফাৰ নাম কোনে ক'ব পাৰিব? Thank you. প্ৰত্যেকে জানিব লাগিব যে প্ৰথম কুৱেশ্যন সবচে আফজাল নবী সকলোতকৈ সবচে মশহুর নবী বা নবী হক सबसे अफजल नबी कौन है? সর্বশ্রেষ্ঠ নবী কোন? আৰু তেখেতৰ জন্ম ক'ত হৈছিল আৰু কেতিয়া হৈছিল? 570 খ্ৰীষ্টাব্দৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰৰ দিনা হযৰত মুহাম্মদ সাল্লাল্লাহৰ জন্ম হৈছিল। ৰাতিপুৱা সময়ত জন্ম হৈছিল আৰব দেশৰ মক্কা নগৰত 570 খ্ৰীষ্টাব্দৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰৰ দিনা ৰাতিপুৱা সময়ত হযৰত মুহাম্মদ সাল্লাল্লাহৰ জন্ম হৈছিল। ঠিক আছে। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে যে উত্তৰ পূব ভাৰতৰ 2টি প্ৰসিদ্ধ মাদ্ৰাছাৰ নাম বৰ্ণনা কৰা। উত্তৰ পূব ভাৰতৰ 2টা প্ৰসিদ্ধ যিখিনি মশহুৰ 2টা মাদ্ৰাছাৰ নাম আহিছিলে। এনেকুৱাই কুৱেশ্যনসমূহ আহে। 2014 চনত 4 নম্বৰ কুৱেশ্যন আহিছিলে যে উত্তৰ পূব ভাৰতত কেতিয়া ইমাৰতে শৰিয়া গঠন কৰা হৈছিল। এইটো চাবা দেই, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন যে উত্তৰ পূব ভাৰত ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰ কেতিয়া গঠন হৈছিল। কেতিয়া গঠন হৈছিল জানোনে? আমি যি বোৰ্ডৰ আণ্ডাৰত পৰীক্ষা দি আছো এই বোৰ্ড কেতিয়া আৰম্ভ হৈছিল, কেতিয়া আৰম্ভ হৈছিল আমি জানোনে? নহয়। উত্তৰ পূব ভাৰত ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰ গঠন হৈছিল 1965 চন, হয় নে হুজুৰ? 1965 চনত উত্তৰ পূব ভাৰত ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰ গঠন হৈছিল। লিখি ৰাখা মনত আছে তাৰিখ। ইমাৰতে শৰিয়া ও নদুৱাটো তামিৰ কেতিয়া গঠন হৈছিল? আমি সকলোৱে গম পাইছো নহয় কিমান চন গঠন হৈছিল? 1965 চনত।